হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আমি চাৰিটি পৰিয়ালে আঠখিলীয়া নামঘৰলৈ বুলি ওলালোঁ। এতিয়া 7টা বাজিছে আৰু এতিয়া আমি গৈ আছোঁ আঠখিলীয়া নামঘৰলৈ বুলি। এয়া মকৰং বাগান পাইছোঁ। মকৰং বাগানৰ মাজেৰে আমি এতিয়া পাৰ হৈ গৈছোঁ। কাষে কাষে চাহ গছ আমি এতিয়া গৈ আছোঁ আৰু ইয়াতে মকৰং বাগানতে যোৱাকালি কৰম পূজাৰ আয়োজন কৰিছিলে। এয়া আমি আঠখিলীয়া মেইন গেটত পাইছোঁ। প্ৰথম গেটত আমি এতিয়া ভিতৰলৈ বুলি সোমাই গৈছোঁ আৰু সোমাই গৈ মেলি এতিয়া এই দোকান বজাৰবোৰ দেখিছে নহয়, ধুনীয়া ধুনীয়াকৈ হেৰি কৰি থৈছে। আমি এতিয়া ভিতৰলৈ বুলি গৈছোঁ আঠখিলীয়া নামঘৰ। এজনে হাই বুলি কৈছে। দেখিছে নহয় বস্তুবোৰ কেনেকৈ আৰি কৰি থৈছে। এতিয়া 8টা বাজিছে। ভিতৰলৈ আমি সেৱা বন্তি গছি জ্বলাবলৈ আগবাঢ়িছোঁ আৰু এয়া আমি ভিতৰ আঠখিলীয়া নামঘৰৰ গেটখন পাইছোঁ। ইয়াতে চেণ্ডেলবোৰ ভৰিয়াত ধুই মেলি আগবাঢ়িম বুলি এতিয়া সেই বন্তি গছি জ্বলাই আমি সেৱা ল'বলৈ আমাৰ ছোৱালীজনী মই এতিয়া সেৱা ল'বলৈ কৃষ্ণ। সেৱা লৈ মেলি ভিতৰখন এতিয়া দেখুৱাই দিছে ৰাইজসকলে কেনেকৈ বন্তি গছি জ্বলাই সেৱা কৰিছে, প্ৰাৰ্থনা কৰিছে। আমাৰ আইগৰাকীও লগতে প্ৰাৰ্থনা কৰিছে কৃষ্ণ। এতিয়া প্ৰাৰ্থনা কৰা হৈ গৈছে। এতিয়া আমি বাহিৰলৈ বুলি ওলাই আহিলোঁ। বাহিৰৰ দৃশ্য। এতিয়া আমি পিছফালৰ ছাইডলৈ গুচি আহিলোঁ। ইয়াত পাত পহি আছে আৰু আমি এতিয়া ভিতৰলৈ বুলি যাওঁ বুলি আহিলোঁ। ছোৱালীজনী আগবাঢ়িছে, আমাৰ আইগৰাকীও আগবাঢ়িছে। এতিয়া আমি এনেকৈ এখোজ আগবাঢ়ি গৈ আছোঁ। গৈ মেলি আমাৰ এই তিনিটাই সিহঁতে ফটো মাৰিছিলে আৰু লগতে আমি এতিয়া পুখুৰীটোলৈ গৈছোঁ। আমি কাছ চাবলৈ এইবোৰ অকল মাথাবোৰে দেখা পাইছে। এই পানীটো অকণমান ঘোলা হৈ আছে আৰু তাকে এতিয়া চালোঁ। গোটেইখন দেখুৱাই দিছোঁ জুম কৰি পেলাই আৰু বাহিৰৰ দৃশ্যটো অকণমান দেখুৱাই দিছোঁ। এয়া এখন আঠখিলীয়া নামঘৰ। আজি পুৱাতে বুলি চাবলৈ আহিলোঁ। মানুহৰ ভিৰটো ইমান হোৱা নাই, আজি দেওবাৰ। অকণমান লাহে লাহে আহিব চাগে খাই বৈ মেলি। আমি এতিয়া পুখুৰীটো চালোঁ। চাই মেলি এতিয়া বাহিৰলৈ বুলি ওলাই আহিলোঁ। বস্তুবোৰ চাবলৈ ল'বলৈ। এইবোৰ দেখিছে নহয়। চালোঁ, বস্তু ল'লোঁ আৰু লগতে আমি কুঁহিয়াৰ ৰস খালোঁ। খাবলৈ ঢালিছে। কুঁহিয়াৰ ৰস খালোঁ। আমাৰ সেই সৰু কণমানি পোৱালিটোৱে খাওঁতে গোটেই নাকে